হেল্ল' বন্ধুসকল, খবৰ কেনেকুৱা আপোনালোকৰ? ভালে চাগে? মোৰো ভালে। বিশেষ একো নাই। আজি এতিয়া ডিউটিৰ পৰা আহিলোঁ। ডিউটিৰ পৰা আহিলোঁ, অলপ গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ। ফ্ৰেছ হৈ লোৱাৰ পাছত এতিয়া তিনিচুকীয়াৰ পৰা দাদা এজন আহিছে। দাদাজনক এতিয়া এনেই ওচৰলৈ যাওঁ, মানে চাবলৈ যাওঁ দাদাজন কেনেকুৱা হৈ আছে, কি হৈ আছে। বহুত দিনৰ মূৰত লগ পাম আজি। ভিডিঅ'টো অলপ ধামাকাই হ'ব। গৈ আছোঁ ধুনীয়াকৈ, গৈ এতিয়া আছোঁ আৰু চাই যাওক, আপোনালোকক দেখুৱাম। সেই পাই গ'লে, কিন্তু মানুহজন নাই। মানুহজন গৈছে আপোনাৰ অকণমান ওলাই গৈছে। এয়া মানুহজনৰ কাৰণে এয়া দেখিছে নহয়, আজি আহিছে কাৰণে চবেই পাৰ্টি এটা হ'ব ইয়াত ধুনীয়াকৈ। আজি দাঁত পিটছে এই পাৰ্টিৰ কাৰণে আদা নহৰু এইবিলাক এই দেখিছে নহয়, আদা পিঁয়াজ নহৰু সকলো গোটাই চব ইয়াত খুলিব। মানে ইয়াত মানে অসমৰ এই বঙালী ধনিয়া বুলি কওঁ আমি। আপোনালোকৰ এলেকাত কি বুলি কয় চাই লওক। এইটো ৰুই দিলে গলি যায় আকৌ দেই। হেৰি বুলি অনা হৈছে। সেইটো ৰুই দিব। এইবিলাক ইয়াক আগটোহে ৰাখি ৰুই দিব, হৈ যাব। ইয়াক খুন্দিব ইয়াতে। আজি মানে অসমৰ খানা ইয়াত এটা বনিব মানে, ঠিক আছে। আনি থোৱা আছে ছাগলী মাংস, পাভ মাছ, ঔটেঙা, এইটো চি ফিছ বুলি কয় সাগৰৰ মাছ, সকলোৱে ইয়াত গোটাই হৈ আছে। ঢেকীয়া দেখিলে নহয়, ঢেকীয়া এয়া ঢেকীয়া, অসমৰ ঢেকীয়া আহিছে। উপায় নাই, মানে পকি গৈছে, একো নাই। কিন্তু এতিয়া কি হ'ব, এয়া চব্জি বনোৱা পালত পৰিছে। ইয়াত বিলাহী আৰু চি ফিছ, মানে সাগৰৰ মাছৰ এইটো গ্ৰেভি বনোৱা হৈছে। ইয়াত আপোনাৰ হৈ গৈছে ঔটেঙা, পাভ মাছ, দালি। ইয়াত ঔটেঙা, পাভ মাছ, দালি এয়া বইল কৰা হৈছে। আৰু আপোনাৰ ছাগলী মাংস, এইটো ছাগলী মাংস চাই যাওক। ছাগলী মাংস ইয়াত বনাই থকা হৈছে। আহি মানে মই ৰান্ধনিহে পালোঁগৈ আৰু বেলেগ একো নাই। ক'লে বোলে তই একো কৰিব নালাগে, তই ৰান্ধনিকে কৰ। এয়া ছাগলী মাংস উতলি আছে। ইয়াত আছে আপোনাৰ পাভ মাছ, ঔটেঙা, দালি আৰু ঢেকীয়া।